হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল গীতাঞ্জলি এনজয়মেণ্ট আৰু সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি হৈছে আমাৰ মহাৰুদ্ৰ যজ্ঞ তো তাৰ কাৰণে আপোনালোকলৈ ভিডিঅ'টি আগবঢ়ালোঁ আৰু অহাকালি দৃশ্য আপোনালোকক দেখিছোঁ এতিয়া আমি মন্দিৰলৈকে আহি আছোঁ আপোনালোকক দেখুৱাই গৈ থাকিম আৰু এয়া হৈছে আমাৰ যজ্ঞ মণ্ডপ ইয়াতে পূজা কৰিব তো ধুনীয়াকৈ সজাই লৈছে আৰু ইফালে ধুনীয়াকৈ যজ্ঞ মণ্ডপটিত সকলোৱে সেৱা শুশ্ৰূষা কৰি আছে আৰু আমি যাব ওলাইছোঁ পানী তুলিবলৈ আৰু এইফালে ফুটা জ্বলোৱা হৈছিলে যোৱাকালি ৰাতি চ' এয়া ফুটা জ্বলি আছে বৰ্তমানো আৰু এয়া আহিছোঁ আমি পানী তুলিবৰ কাৰণে আৰু এয়া সকলো ওলাই আহিছে তো পানী তুলিবৰ কাৰণে আমি গৈ আছোঁ চ' আপোনালোককো দেখুৱাই গৈ থাকিম ভিডিঅ'টি চাই থাকিব আৰু এয়া সকলোৱে শাৰী পাতি পানী তুলিবলৈ গৈছে আৰু ড্ৰেছবিলাক প্ৰায় একেই কাৰণ ড্ৰেছ দি দিছিলে আৰু এয়া চাওক আমিও গৈ আছোঁ পানী তুলিবৰ কাৰণে ইফালে গৈ আৰু মন্দিৰৰ আহি পাই গৈছোঁ পানী তুলিবৰ কাৰণে আপোনালোককো দেখুৱাই গৈ থাকিম তেনেকৈ যজ্ঞ আৰম্ভণি কৰা হয় আৰু এয়া হৈছে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ আৰু আমি সৰু জলজলি পুখুৰীলৈকে আহিছোঁ পানী তুলিবৰ কাৰণে আৰু এয়া বিষ্ণু মন্দিৰতো এখন শৰাই দিয়া হৈছে যজ্ঞৰ উপলক্ষে আৰু এইফালে পুৰোহিত আছে তো সকলোৱে ইয়াতে পানী তুলিব আহিছে আৰু লগতে শিৱপুৰাণ শোভাযাত্ৰাও কৰা হৈছে আৰু এয়া চাওক মানুহ পূৰা সকলো ওলাই আহিছে পানী তুলিবৰ কাৰণে যজ্ঞৰ তো এয়া পানী তুলিবৰ কাৰণে যোগাৰ কৰা হৈছে এইফালে পুৰোহিত আছে আৰু লগতে আমি সকলোৱে পূজা কৰা হৈছে পানী তুলিবৰ কাৰণে আৰু চাকৰিবিলাক তেনেকৈ ফুলি আছে আৰু এইফালে পুৰোহিতে পূজা কৰি আছে আৰু ঘট বুঢ়াইছে প্ৰথমটি ঘট এয়া পানী তুলিয়া হৈছে তো আপোনালোকে চাই যাব ভিডিঅ'তে কেনে লাগে কমেণ্ট কৰি জনাব তো মহাৰুদ্ৰ যজ্ঞৰ কিছু দৃশ্য মেখেলাখনৰ কিবা কমপ্লেইন পাম নেকি আৰু এয়া আমি পানী তুলি আহি সেৱাকাৰী বহিছোঁহি আৰু এয়া দাহি বিবেকানন্দ কেন্দ্ৰৰ ল'ৰা ছোৱালীবিলাক আহিছে গীতা পাঠ কৰিবৰ কাৰণে আৰু এইফালে বৰমাহঁতে যেতিয়াহঁতে চাহ খাই আছে তো মই কৈছোঁ দে চাহ খোৱা ভিডিঅ' কৰি থৈ দিছোঁ এবাৰ খাইছে আৰু নাখাবি বুলি আৰু এয়া মিটিং চলি আছে আৰু এয়া ৰুদ্ৰবসন ডাকত দিয়া হৈছে ৰুদ্ৰবসন এখন গামোচা যিখন ডাকত দিয়া হয় আৰু সেইখন গামোচা আমাৰ ওচৰৰে বৰ্তাই ল'লে তো 1,65,000 টকাত সেইখন দাগ হৈছে আৰু এয়া মিটিং চলি আছে লগতে হোমো হৈছে হোমৰ ফুটাও লৈছে সেৱাকাৰী আছে সকলো আৰু যিমানখিনি পাৰোঁ ভিডিঅ'টিত দেখাবলৈকে চেষ্টা কৰিছোঁ তো এয়া ৰুদ্ৰ যজ্ঞ আমাৰ শাওণ মাহৰ শেষৰটি সোমবাৰত পালন কৰা হয় আজিলৈকে ভিডিঅ'টি ইমানতে কেনেকুৱা লাগিলে আপোনালোকে চাই কমেণ্ট কৰি জনাব